শ্ৰীমাৰ কৃপা আৰু পৃথিৱীত দিব্য জীৱনৰ প্ৰতিষ্ঠা। শ্ৰী অৰবিন্দ আৰু শ্ৰীমাৰ কৃপাধন্য হৈ যিসকলৰ অন্তৰত পাৰ্থিৱ জীৱনৰ শূন্যতা দিব্যৰ পূৰ্ণতাৰে উপচি পৰিছে আৰু বিশ্ব যে দিব্যৰেই ক্ৰম উন্মিলন বা প্ৰকাশ এই বিষয়ে এক সুনিশ্চিত উপলব্ধি হৈছে, তেওঁলোকে পূৰ্ণ যুগৰ এই পথযাত্ৰাত আটাইতকৈ অধিক আৰু গুৰুত্বপূৰ্ণভাৱে যি কথাটো হাড়ে-হিমজুৱে উপলব্ধি কৰিছে, ই হ'ল তেওঁলোকৰ জীৱনত মাৰ কৃপা বৰ্ষণ। এই পূৰ্ণ যুগৰ পথ আন সকলো যুগৰ শেষতহে আৰম্ভ হয় বোলা কথাষাৰে যদিও ইয়াকে সূচায় যে ই অতি কষ্টকৰ আৰু স্পৃহা, প্ৰত্যাখ্যান আৰু সমৰ্পণৰ অবিৰত শ্ৰমৰ মাজেৰে সমগ্ৰ জীৱনটো দিব্য জীৱনলৈ ৰূপান্তৰ কৰাৰ কামটো যে সাধাৰণ কথা নহয়, তথাপিও এই জটিল সাধন প্ৰক্ৰিয়াক যিজনাই নিজৰ হাতৰ মুঠিলৈ আনি ইয়াক এক সহজ সৰল ৰূপৰ মাজেৰে নিশ্চিতভাৱে ইয়াৰ লক্ষ্য অভিমুখে আগবঢ়াই লৈ গৈ আছে, তেওঁ হ'ল আমাৰ দিব্য জননী, আমাৰ অতি মৰমৰ মা। বিশ্বৰ অগণিত মানুহৰ বাবে যদিও তেওঁ এতিয়াও অজান হৈয়ে আছে, মাৰ অন্তৰৰ পৰা পিছে সেই বিস্ময়জনক অন্তহীন প্ৰেমৰ ফল্গুধাৰাই মাথো তেওঁলোকৰ জীৱনক সদায়ে জীপাল কৰি যোৱাই নহয়, তেওঁৰ শক্তিচালিত প্ৰেৰণাৰে অজ্ঞ কামনা বাসনাৰ বোকাত নিমজ্জিত নিম্নমানৰ বাহ্যিক জীৱনক দিব্য জীৱনলৈ ৰূপান্তৰৰ দুৱাৰদলিত থিয় কৰোৱাইছে আৰু তেওঁলোকক প্ৰস্তুত কৰি তুলিছে ভগৱত্তৰে গঢ়ি তুলিবলৈ, যাতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ যুগ্ম প্ৰয়াসেৰে পাৰ্থিৱ পৰিৱেশলৈ আনি প্ৰকাশ কৰা অতিমানসিক শক্তিক সঠিক সময়ত তেওঁলোকৰ সমগ্ৰ সত্তাৰ মাজত গ্ৰহণ আৰু প্ৰকাশ কৰিব পাৰে। এই কাম তেওঁ যে এইবাৰহে পৃথিৱীলৈ আহি কৰিছে এনে নহয়, কিয়নো তেওঁৰ কাম অনাদিকালৰে পৰা চলি আহিছে। অৱশ্যেই বিভিন্ন সময়ত বিভিন্ন ৰূপ আৰু শক্তিৰ সমাৱেশেৰে। সময়ৰ পূৰ্বে আৰু কৃপাস্নাত হোৱাৰ আগতে এই দিব্য অভিজ্ঞতাৰ সোৱাদ পোৱাটো কোনো মানৱী সত্তাৰ বাবেই সম্ভৱ নহয়। মায়ে যদিও সাধাৰণতেই নিজৰ বিষয়ে কোনো কথা কোৱাৰ প্ৰয়োজন অনুভৱ নকৰে, কেতিয়াবা কোনো প্ৰশ্নৰ উত্তৰত তেওঁ নিজৰ বিষয়ে কৰা এই অতি সৰল আৰু পোনপটীয়া মন্তব্যই আমাক সোঁৱৰাই দিয়ে বেদৰ একমাত্ৰ আদ্যাশক্তি, মহাশক্তি বা অদিতিলৈ। Since the beginning of the earth, wherever and whenever there was the possibility of manifesting a ray of consciousness, I was there. পৃথিৱীৰ আৰম্ভণিৰ পৰা যেতিয়াই আৰু য'তেই চেতনাৰ এটি ৰশ্মিৰ প্ৰকাশৰ সম্ভাৱনা আছিল, তাতেই মই আছিলোঁ। প্ৰকৃততে এই ক্ৰমপ্ৰকাশ হ'ল দিব্য সত্যৰ। পিছে এই সত্যৰ প্ৰকাশৰ বিভিন্ন দিশ বা ধাৰা আছে। উদাহৰণস্বৰূপে শান্তি আৰু সমন্বয়ৰ ধাৰা, শক্তিৰ ধাৰা, যুদ্ধ আৰু বিজয়, প্ৰজ্ঞা আৰু সন্দীপন, সৌন্দৰ্য আৰু আনন্দ। এয়া হ'ল পৰম চেতনা যি সকলো ক্ষেত্ৰতেই হেঁচা দি আহিছে ইয়াৰ অন্তৰ্নিহিত সত্যক প্ৰকাশ কৰিবলৈ। এতিয়া কথা হ'ল, যদিও দিব্য সত্তা অবিভাজ্য, সৃষ্টিৰ নানা দিশৰ প্ৰয়োজনত আমি তেওঁৰ নিজৰ প্ৰকাশক কেইবাটাও অধিষ্ঠিত বা অধিষ্ঠাত্ৰী ব্যক্তিত্বৰ ৰূপত ধাৰণা কৰিব পাৰোঁ, যিসকলে এই অন্তৰ্নিহিত সত্যসমূহৰ সৈতে সামঞ্জস্য ৰাখি আত্মপ্ৰকাশ বা ক্ৰমপ্ৰকাশ কৰে আৰু এইসমূহক কাৰ্যকৰী কৰে। সেয়ে এইদৰে পৰম দিব্যৰ এটা নিৰ্দিষ্ট অংশ নাইবা কেন্দ্ৰই প্ৰকাশৰ এটা বিশেষ ধাৰাৰ শীৰ্ষস্থানত অৱস্থান কৰে। সেই অংশ বা কেন্দ্ৰটোৱে সমগ্ৰ পাৰ্থিৱ কৰ্মধাৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে যিকোনো ধৰণৰ উপায়েই গ্ৰহণ কৰিব পাৰে। কেতিয়াবা ই হয়তো হ'ব পাৰে মূৰ্ত ৰূপ লৈ, অৱতাৰ ৰূপে,
কেতিয়াবা এক নিৰ্দিষ্ট শক্তিৰ দীপ্ত দেহ ধাৰণ কৰি, যাক কোৱা হয় বিভূতি। কেতিয়াবা আকৌ এক পৰিৱৰ্তনশীল সত্তাৰ জীৱন আৰু কৰ্মৰ ওপৰত কৰ্তৃত্বশীল প্ৰভাৱেৰে সৈতে। সেই অধিষ্ঠিত পৰমাত্মা হ'ল একেজনাই, যদিও ব্যক্তিত্বধাৰী যন্ত্ৰসমূহ হৈছে ভিন্ন। এই যন্ত্ৰসমূহৰ দ্বাৰাই পৰমাত্মাৰ নিৰ্দেশত সকলো পৰিচালিত হয়। গতিকে এই অৰ্থত দিব্য জননী সত্তাই বা ডিভাইন মাদাৰে বিভিন্ন ৰূপত, বিভিন্ন সময়ত পাৰ্থিৱ বিৱৰ্তনৰ ইতিহাসত নিজকে প্ৰকাশ কৰি আহিছে। তেওঁৰ আগমনে পাৰ্থিৱ জীৱনত চেতনাৰ স্থাপন আৰু সমৃদ্ধিক সহায় কৰি আহিছে। শ্ৰী অৰবিন্দই পাৰ্থিৱ চেতনাক দিব্য চেতনালৈ ৰূপান্তৰ কৰাৰ যি বিশেষ ব্ৰত লৈ পৃথিৱীলৈ আহিছিল, ইয়াৰ বাবে নিৰ্ধাৰিত মহাশক্তিৰ উপস্থিতি আছিল অনিবাৰ্য। তেওঁ নিজে এবাৰ কৈছিল যে তেওঁৰ দৰ্শন হয়তো এটা তত্ত্ব হৈয়েই থাকিলহেঁতেন, যদিহে মাৰ আগমন নহ'লহেঁতেন। মায়েহে তেওঁৰ শিক্ষাক এক ব্যৱহাৰিক ৰূপ দিলে। শ্ৰী অৰবিন্দই ইয়াকো কয় যে এটা নিৰ্দিষ্ট পৰ্যায়লৈ অহাৰ পিছত তেওঁৰ সাধনা স্থবিৰ হৈ পৰিব লগা হৈছিল। মা অহাৰ পিছত ই আকৌ লক্ষ্য অভিমুখে গতিবেগ লাভ কৰে। ইয়াৰ কাৰণ হ'ল তেওঁৰ কাম যদি এক নতুন দৰ্শনৰ বিকাশ কৰা আৰু ইয়াক শিষ্যসকলৰ এটা ক্ষুদ্ৰ সমষ্টিৰ মাজত প্ৰতিষ্ঠা কৰাৰ বাবে হ'লহেঁতেন, তেন্তে কথাটো সুকীয়া হ'লহেঁতেন। কিন্তু এই ক্ষেত্ৰত কামটো হ'ল বিশ্বজনীন মাত্ৰাৰ, আৰু মাৰ আগমনেহে এই আকস্মিক আৰু গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ কামটো সুকলমে সমাধা কৰাৰ পথ সুচল কৰে। আমি সকলোৱে জানো যে মা নহ'লে হয়তো আশ্ৰমৰ জন্মই নহ'লহেঁতেন। তেওঁ আহি শ্ৰী অৰবিন্দৰ চাৰিওকাষে গোট খোৱা সৰু পৰিয়ালটোৰ সৈতে মিলিলতহে সকলো কামৰ মাজলৈ এটা শৃংখল আহে, আৰু অচিৰেই অৰ্থাৎ 1926 চনত এই গোটটো শ্ৰী অৰবিন্দ আশ্ৰমৰ ৰূপ লয়। তেওঁ হ'ল মা, যি প্ৰথমে আশ্ৰম সমষ্টিত আৰু ক্ৰমে তেওঁৰ সমগ্ৰ বিশ্বৰ অদৃষ্ট আধ্যাত্মিক সাম্ৰাজ্যৰ মাজত ব্যৱহাৰিক ৰূপে প্ৰদৰ্শন কৰে যে দিব্য জীৱন আৰু এক সুদূৰ কাল্পনিক কাহিনী বা দৰ্শন নহয়, ই হ'ল মানুহৰ বাবে জীৱনৰ এক ৰূপায়ণক্ষম আৰু অৱধাৰিত সত্য, যাৰ অৰ্থ মানুহে নিজৰ জীৱনত বিচাৰি ফুৰিছে। আকৌ তেওঁৱেই হ'ল সেইজনা, যি সেইসকলক সেই পৰিৱেশ আৰু প্ৰয়োজনীয় সহায় আগবঢ়াইছে যিসকলে যোগৰ পূৰ্ণতা প্ৰাপ্তিৰ অনুশীলনৰ বাবে স্পৃহা কৰিছে, য'ত জ্ঞান, সংকল্প আৰু প্ৰেম অৰিহণাকাৰী উপাদান হিচাপে পৰিগণিত হৈছে। এয়া হ'ল মা, যি মানৱৈক্যৰ আদৰ্শক এক জীৱন্ত সত্যত পৰিণত কৰিছে, ই লাগিলে যিমানেই ক্ষুদ্ৰ ৰূপত নহওক কিয়। তেওঁ নিজেই শ্ৰী অৰবিন্দৰ পূৰ্ণ সমৰ্পণৰ ধাৰণাৰ মূৰ্ত উদাহৰণ, আৰু তেওঁ ইয়াৰ প্ৰণালীও আকাংক্ষাকাৰীসকলক শিকাইছে। আন কথাত, শ্ৰী অৰবিন্দই যিয়েই ধাৰণা কৰিছে, মায়ে সেই সকলোবোৰকেই নিজৰ উপলব্ধিৰ চানেকিৰে আমাৰ দৃষ্টিগোচৰ কৰিছে, যাতে মানৱী মনৰ চিৰাচৰিত সন্দেহৰ আৰু কোনো অৱকাশ নাথাকে। পূৰ্ণ বা ৰূপান্তৰৰ যুগৰ বৈশিষ্ট্য হ'ল যে সাধাৰণতে হোৱাৰ দৰে পূৰ্বৰ বিভিন্ন পদ্ধতিৰ যোগৰ দ্বাৰা সাধক বা অন্বেষণকাৰীয়ে নিম্ন জগতৰ পৰা নিজকে মুক্ত কৰি ঊৰ্ধ্বত ব্ৰাহ্মিক চেতনা বা ভগৱানৰ সৈতে মিলিত নহৈ এই পৃথিৱীতেই তেওঁৰ মন, প্ৰাণ আৰু দেহৰ পূৰ্ণ ৰূপান্তৰৰ বাবে শ্ৰী অৰবিন্দই দেখুৱাই দিয়া স্পৃহা, প্ৰত্যাখ্যান আৰু সমৰ্পণৰ পদ্ধতি অৱলম্বন কৰে। পিছে এই ত্ৰয়ী পদ্ধতি অত্যন্ত কষ্টকৰ আৰু শ্ৰমযুক্ত। লক্ষ্য অভিমুখে অগ্ৰসৰ হোৱা যেন এক সুউচ্চ পৰ্বত আৰোহণ, যাৰ কোনো অন্ত নাই। তেন্তে এনে যুগৰ বাবে বাৰু সৰ্বসাধাৰণ মানুহৰ কেনেকৈ স্পৃহা আহিব? যুক্তিসংগত প্ৰশ্ন। পিছে শ্ৰী অৰবিন্দই দৰাই দৰাই যি কথা কৈছে, ই হ'ল আমি এই সাধনা কৰিব নালাগে। ইয়াৰ বাবে আমাৰ নিজস্ব কোনো ধৰণৰ শক্তি আৰু সামৰ্থ্যও নাই। মাথো কৰিবলগীয়া কামটো হ'ল প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো কামত
সম্পূৰ্ণ আস্থা আৰু বিশ্বাসেৰে সৈতে মাক আহ্বান কৰা, তেওঁৰ হাতত নিজকে সম্পূৰ্ণৰূপে নিবেদন আৰু সমৰ্পণ কৰিবলৈ প্ৰয়াস কৰা, মনৰ ক্ষেত্ৰত, প্ৰাণৰ ক্ষেত্ৰত, আনকি শৰীৰৰ ক্ষেত্ৰতো। সেইবাবেই শ্ৰী অৰবিন্দই কৈছে, Call the presence and power of the mother to take up the being, and by the workings of her force, transform the consciousness. অৰ্থাৎ মাৰ উপস্থিতি আৰু শক্তিক আহ্বান কৰা, যাতে তেওঁ তোমাৰ সত্তাক নিজৰ হাতলৈ আনি তেওঁৰ শক্তিৰ ক্ৰিয়াৰে তোমাৰ চেতনাক ৰূপান্তৰ কৰিব পাৰে। আমাৰ ব্যক্তিগত প্ৰয়াসত যেতিয়া আৰু কোনো চলনাৰ ভাৱ নাথাকে, নিষ্ঠাৰ অভাৱ নাথাকে কোনো নিজস্ব ইচ্ছা বা সংকল্প, যাৰ উৎস অহমিকা, তেতিয়া মাৰ শক্তিয়ে আমাৰ প্ৰয়াসৰ স্থান অধিকাৰ কৰেহি আৰু মহাশক্তিৰ নিৰ্ভুল পথ চালনাৰে আমি অগ্ৰসৰ হওঁ লক্ষ্য অভিমুখে, নিৰ্বিঘ্নে। আৰু এয়াই হ'ল দিব্যজননীৰ কৃপা, মাৰ কৃপা, যি পংগুক অলংঘনীয় পৰ্বত শিখৰ পোৱাই গৈ সকলো অসম্ভৱক সম্ভৱ কৰি তোলে, সি যিয়েই নহওক কিয়। মায়ে তেওঁৰ এই কৃপা মুক্ত হস্তে দান কৰি গৈছে, বিতৰণ কৰি গৈছে। কোনোবা সেই কৃপাৰ বাবে যোগ্য হয় নে নহয় তালৈ তেওঁ নাচায়, কিয়নো এই কৃপা মানৱী বিচাৰৰ দৰে নহয়। ই পৰম দিব্যক ধাৰণ কৰা সেই মহাশক্তিৰ চেতনাৰে যি অসীম, যিয়ে এবাৰৰ বাবে হ'লেও প্ৰাৰ্থী হৈ তেওঁৰ ওচৰলৈ গৈছে, তেওঁৰেই শিৰত হাত থৈ মায়ে তেওঁক কৃপা বৰ্ষণ কৰিছে, তাৰোপৰি তেওঁক মনতো ৰাখিছে। তেওঁ স্পষ্টকৈ কৈছিল যে এবাৰ মাথো যাক মই দেখিছোঁ তেওঁক আৰু কেতিয়াও পাহৰি নাযাওঁ। মাথো সেয়াই নহয়, বহু সময়ত দূৰ দূৰণিৰ পৰা কোনো প্ৰাৰ্থী আহিব নোৱাৰিলে তেওঁলোকে নিজৰ ফটো মালৈ পঠিয়ায় আৰু তেওঁ সেই ফটো চায়েই ব্লেছিংছ পেকেট বা আশীৰ্বাদী ফুলৰ পেকেট পঠিয়াই দিয়ে। তেনে ক্ষেত্ৰত তেওঁলোকে দূৰৰ পৰাই মাৰ কৃপা লাভ কৰে। ইয়াতে এই কথা উনুকিয়াই ৰখাটো যুগুত হ'ব যে এই কৃপা যে কেৱল সাধনাৰ অন্তৰস্থ ক্ষেত্ৰতহে প্ৰযোজ্য তেনে নহয়। কাৰণ শ্ৰী অৰবিন্দই যেতিয়া সমগ্ৰ জীৱনকেই যোগ বুলি কৈছে, তেতিয়াহ'লে স্পৃহাকাৰী বেমাৰ আজাৰকে আদি কৰি জীৱনৰ ব্যক্তিগত সকলো দিশৰ সমস্যাও যোগৰ অন্তৰ্গত, যি ক্ষেত্ৰত এইসমূহৰ নিৰাময়ৰ দায়িত্বও মাৰ। মাথো সাধকে নিজকে মাৰ প্ৰতি সম্পূৰ্ণৰূপে উন্মুক্ত কৰি ৰাখিব লাগিব, যাতে তেওঁ সেই সমস্যাসমূহৰ গভীৰলৈ গৈ উৎসমূলত ইহঁতক নিবাৰণ কৰিব পাৰে। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল তেওঁৰ কৃপাৰ কেতিয়াও অন্ত নপৰে। যেতিয়াই কোনোৱে তেওঁৰ কৃপা লাভ কৰে, সেই কৃপাৰ ম্যাদ যে অলপ দিনৰ পিছতে শেষ হয় তেনে নহয়। ই এক চিৰস্থায়ী অৱস্থা, যি সাধক বা কৃপা প্ৰাৰ্থীক কেতিয়াও এৰি থৈ নাযায়, কিয়নো এই কৃপা মানুহৰ কৃপা নহয়, ভগৱত কৃপা। আৰু মা যিহেতু ভগৱত কৃপাৰ উৎসমূল, তেন্তে ই অফুৰন্তও। এই কৃপা কোনো কাৰণ অবিহনে কোনো এজনৰ বাবে কাম কৰিব পাৰে, যি সকলো মানৱী নিয়ম কানুন কাৰণ আদিৰ ঊৰ্ধত। এনে কৃপা বৰ্ষণ কাৰ ওপৰত কেতিয়া আৰু কেনেকৈ হয় কোনোৱে নাজানে। কিন্তু আকৰ্ষণীয় কথাটো হ'ল এয়াই যে কৃপা লাভৰ বাবে যাক বাছি লোৱা হয়, তেওঁক কৃপাই পূৰ্বৰে পৰা প্ৰস্তুত কৰি লয়, যদিও ইয়াৰ বাহ্যিক লক্ষণ একো দেখিবলৈ পোৱা নাযায়। মাৰ কৃপাৰ বিষয়ে মায়ে নিজেই কৈছে, The grace is always there, unfailing. Day and night, constantly the presence is there. There is no better protection than the grace. অৰ্থাৎ কৃপা সদায়ে আছে, অব্যৰ্থ। দিনে ৰাতিয়ে কৃপাৰ উপস্থিতি সদায়ে থাকে। কৃপাৰ দৰে নিৰাপদ আশ্ৰয় আৰু একোৱেই নাই। তেওঁ আকৌ কয়, Even when you are unaware, the grace showers its light upon you. অৰ্থাৎ যেতিয়া আনকি তুমি একোৱেই নাজানা, তেতিয়াও কৃপাই তোমাৰ ওপৰত আলোকপাত কৰি আছে।
কৃপাৰ ক্ৰিয়া কেনেকৈ হয় আৰু সকলো সময়তেই কেনেকৈ সক্ৰিয় হৈ থাকে, ইয়াৰ বিষয়ে শ্ৰী অৰবিন্দই অতি সুন্দৰকৈ বুজাই কৈছে। তেওঁ কয় যে কাৰোবাৰ ওপৰত যেতিয়া মাৰ কৃপা বৰ্ষণ হ'বলৈ আৰম্ভ হয়, তেতিয়া জানিবা যে মাৰ নিজৰেই সত্তাৰ এক অংশ বিশেষ। আন কথাত ক'বলৈ হ'লে তেওঁ নিজেই তেওঁৰ বিভূতিৰূপে নিৰ্গত হৈ সেই ব্যক্তিজনৰ অজ্ঞাতেই সকলো সময়তেই তেওঁক আৱৰি থাকে আৰু ৰক্ষা কৰে, পথৰ নিৰ্দেশ দিয়ে। আৰু এয়া নিশ্চিত যে মাৰ বিভূতি কেতিয়াও ব্যৰ্থ নহয় নিঃশেষ বা সমাপ্তও। এবাৰ যেতিয়া কোনো ব্যক্তিৰ ওপৰত মাৰ কৃপা আহিল, তাৰপিছত সদায়ে তেওঁ সেই কৃপাৰ আশ্ৰয়ৰ মাজত থাকিব। মাথো এইটোও সত্য যে সেই সৌভাগ্যৱান ব্যক্তিয়েও সেই দানক, সেই কৃপাক সযত্নে ধাৰণ আৰু লালন পালন কৰিব লাগিব। এনে ক্ষেত্ৰত যেন কোনো অমনোযোগ, অনাদৰ, নিষ্ঠাহীনতা আহি সেই কৃপাক মলিন কৰি নুতুলে। ভক্তিপূৰ্ণ স্মৰণ আৰু নিবেদন আৰু কৃতজ্ঞতাৰে যেন সত্তা ভৰি থাকে। সাধাৰণ জীৱনত আমি সততেই দেখিবলৈ পোৱা নকাৰাত্মক কথা, মনোভাৱ, পৰিস্থিতি আদিৰ পৰিপ্ৰেক্ষিতত আমাৰ মনত স্থায়ী ৰূপে স্থান গ্ৰহণ কৰা অসম্ভৱক সম্ভৱ কৰাৰ চাবিকাঠিও সেইবাবে স্বয়ং মাৰ হাততেই আছে। সেয়ে তেওঁ কয়, "Yes, my child, nothing is impossible for the divine grace. It can transform a being so totally that all that seemed for it completely impossible becomes not only possible but done. The grace is there working for that transformation." অৰ্থাৎ মোৰ শুন, কৃপাৰ বাবে একোৱেই অসম্ভৱ নহয়। ই তোমাৰ সত্তাক ইমানেই সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে যে তোমাৰ বাবে যেনে হোৱা বাৰুকৈ অসম্ভৱ বুলি জনা আছিল, সেয়া মাথো সম্ভৱেই নহয়, পিছে নিঃশেষে পৰিপূৰণো হয়। কৃপাৰ কামেই হ'ল পৰিৱৰ্তন সাধন কৰা, আৰু এই কামকেই ই কৰিবলৈ আহিছে। বৰ্তমান পৃথিৱীৰ পৰিস্থিতি অতি সন্তোষজনক নহয়। মানুহে আজি নানা দুখ, কষ্ট, অশান্তি, আশংকাৰ মাজত দিন কটাবলগীয়া হৈছে। ইয়াৰ কাৰণ হিচাপে আমি যদিও পৰিস্থিতি বা আনৰ ওপৰত দোষ জাপি দিওঁ, ইয়াৰ কাৰণ কিন্তু আমি নিজৰ মাজতেই বিচাৰি পাম। অৰ্থাৎ যেতিয়ালৈকে মানুহে নিজৰ অজ্ঞতাৰে, অহমিকাৰে ভৰা নিম্ন বাহ্যিক প্ৰকৃতিৰ বিষয়ে সম্যক জ্ঞান লাভ নকৰে আৰু ইয়াৰ পৰা সচেতনভাৱে মুক্ত হ'বলৈ নিবিচাৰে, তেতিয়ালৈকে পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয়। হ'লেও সেয়া হ'ব খন্তেকীয়া আৰু লেহেমীয়া গতিৰে, প্ৰকৃতিৰে সামুখীয়া গতিৰে। পিছে যি মুহূৰ্তত আমি কিছু পৰিমাণে হ'লেও দিব্য কৃপাৰ আশীৰ্বাদত মা আৰু শ্ৰী অৰবিন্দৰ সৈতে পৰিচিত হৈছোঁ, আমি এনে বিপৰীত পৰিস্থিতিটো বিভ্ৰান্ত নহয় এই নিশ্চিতিৰ মাজত বাস কৰিব পাৰোঁ যে যিকোনো কাৰণতেই নহওক কিয় পৰিস্থিতি প্ৰতিকূল হ'লেও ঊৰ্ধ্বৰ কৃপাই কাম কৰি আছে। মায়ে আমাক এনেধৰণৰ কথাকে বহুবাৰ কৈছে, "The grace is at work everywhere, and because of the grace, it is the best possible that happens in the given state of the world." অৰ্থাৎ কৃপা সকলোতে কাম কৰি আছে, আৰু এইবাবেই জগতৰ বৰ্তমান পৰিস্থিতিত যি আটাইতকৈ শ্ৰেয় হ'ব পাৰে সেয়াই হৈছে। শ্ৰী অৰবিন্দইও আমাক আশ্বাসেৰে সৈতে কৈছে, "The grace of the Divine Mother is the sanction of the Supreme, and now or tomorrow its effect is sure, a thing decreed, inevitable and irresistible." অৰ্থাৎ দিব্যজননীৰ কৃপা হ'ল পৰমেশ্বৰৰ অনুদান। আজিয়েই হওক নাইবা কাইলৈ ইয়াৰ সুফল নিশ্চিত। ই অৱধাৰিত, অপৰিহাৰ্য আৰু অনিবাৰ্য। মাৰ দেহ প্ৰত্যাহাৰৰ সময়ৰ অৰ্থাৎ 1973 চনৰ পৰা এতিয়ালৈ অৰ্থাৎ 2024 চনলৈ ইতিমধ্যে 51 বছৰ পাৰ হ'ল। কিন্তু প্ৰত্যক্ষভাৱে সাধক ৰূপে বা ইয়াৰ বিপৰীতে যিকোনো সময়ত খন্তেকৰ বাবে হ'লেও
তেওঁৰ চেতনাৰ সৈতে যিয়েই সংযুক্ত হৈছে সেই সকলোৱে এতিয়াও কৃতজ্ঞতাৰে তেওঁক স্মৰণ কৰে, তেওঁৰ অসীম কৃপাৰে পৰম ধন্য হোৱাৰ কথা। আনকি তেওঁলোকৰ অজানিতেই সংকটৰ মুহূৰ্তত, বিপদসংকুল পৰিস্থিতিত বা যেতিয়াই যেনেধৰণে প্ৰয়োজন, তেওঁৰ কৃপা তাত উপস্থিত হয়হি। ই মাথো সাধকসকলৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহয়। এয়াই হ'ল দিব্যজননীৰ কৃপা, যি অসীম প্ৰেমৰ মাজেৰে সমগ্ৰ সৃষ্টিক একেডাল এনাজৰীৰে বান্ধি থৈছে। অনাগত দিনসমূহত যি দিব্য সংঘটন প্ৰকট হোৱাৰ পথত, ই আৰু সকলোৰে বাবে অজান হৈ নাথাকে, কিয়নো এয়া হ'ল শ্ৰী অৰবিন্দই কোৱাৰ দৰে দ্য আৱাৰ অৱ গড, দৈৱ মুহূৰ্ত। মাথো আমি মাৰ কৃপাৰ ওপৰত প্ৰকৃত বিশ্বাস, ভৰসা আৰু নিষ্ঠা অটুট ৰাখি আত্মদান কৰিব লাগিব অবিৰতভাৱে, যেতিয়ালৈ পৃথিৱীত প্ৰকৃততে দিব্য জীৱন প্ৰতিষ্ঠা নহয়।